মই জয় অসম জয় অসম জয় অসম জয়। ঘৰৰ পৰা পোনে ওলাই আহিছোঁ আৰু পালোহি আমাৰ ফিল্ডখন। গাঁৱৰে ফিল্ড, বেছি ডাঙৰ নহয়। প্ৰথম অৱস্থাত ইয়াত এটা খাট বহিছিলে, তেল খাট। তো তেল খাটটো উঠি গ'ল, কিন্তু আমাৰ গাঁৱৰ ল'ৰাখিনিৰ কাৰণে এই ফিল্ডখন থৈ গ'ল। এইটো হ'ল আমাৰ গাঁৱৰ ৰাস্তা দেই। এনেকুৱা গাঁৱৰ ৰাস্তা পালে আৰু নেলাগে আৰু, বুজিছেনে? অকণমান ৰ'দ দি আছে কাৰণেতো ভালেই, নহ'লে বৰষুণ দিনত আই ঐ কলিজা নক'বা আৰু। তো এইখনেই হ'ল মোৰ দোকানখন সৰু সুৰা। এইখন হ'ল বেনাৰ, ঠিক আছে? এইটো হ'ল ৰাস্তা আমাৰ, এইখন হ'ল পথাৰ। আগলৈ গ'লে চাৰিআলি পাব। এইখন মোৰ লগৰটো দোকান। গেম খেলি আছে। বস্তু এখন চাব দেই, এইয়া দেখিলে? নিগনি ইমানেই উৎপাত কি ক'ম, সদায় এওঁকে পূজা কৰে, তথাপিও উৎপাত, উপায় নাই। গাঁৱৰ দোকান, কেঁচা দোকান, এনেকৈ আছোঁ আৰু। হয়, এইটো মোৰ ৰেচিপি। এইটো আৰু জানেই আৰু কি আৰু, এই সকলোবোৰতো দেখিলে আৰু। কিন্তু আৰু এটা কথা কৈ দিওঁ, যদি এচিটো চলিয়ে থাকে বাৰু, গৰম দিনত নন ষ্টপ চলি থাকে, কাৰেণ্টটো নোযোৱা কথা। কাৰেণ্ট গ'লেতো আৰু বন্ধেই আৰু। ইয়াত কি কৰোঁ যেতিয়া কাষ্টমাৰ নাহে, এইটো হ'ল মোৰ ৰিয়েলমি 7i ফোন, ঠিক আছে? এই ফোনটোত কি কৰোঁ, ইয়াত BGMI ইনষ্টল দিয়া আছে। যেতিয়া কাষ্টমাৰ নাহে টিপটপ বহি লওঁ, AC চলাই লওঁ, পূৰা BGMI আৰু। তাৰ আগতে আৰু ধৰক ফোন মেছেজ থাকে আৰু, এইটো জানেই আৰু, নক'লেও হ'ব। বাকী হ'ল চন্তে পঢ়া শুনা কৰিলোঁ, ডিগ্ৰী কৰিলোঁ। তো চাকৰিৰ কাৰণে বহুত এপ্লাই কৰিলোঁ, বহুত পৰীক্ষাও দিলোঁ, কিন্তু নাই, আজিলৈকে ভাগ্যত নুখুলিলে। সেইকাৰণে এই দোকানখন খুলি ল'লোঁ। দোকানখন খোলা প্ৰায় 3 বছৰ হৈ গ'ল। চলিছে, মোটামুটি চলে, ঠিকে আছে, ব্যৱসায় ইমান বেয়া নহয়। কিন্তু ধৰক যোৱা বছৰৰ পৰা ব্যৱসায় সম্পূৰ্ণৰূপে বেয়া মানে ধৰক অকল মোৰেই নহয়, সকলোৰে ব্যৱসায় বেয়া। তাৰ মাজতো আৰু থাকোঁ আৰু, যেনেকৈ যি নহওক, দোকানখন যিহেতু নিজৰ, গতিকে চলাব লগা হৈছে। আপোনালোকে সকলোৱে দেখিলে মোৰ দোকানখন, মই কেনেকৈ থাকোঁ, কি কৰোঁ দোকানত, সকলোবোৰ ক'লোৱে। বাকী চাওঁ কি হয়গৈ। যদি ভিডিঅ'টো ভাল পালে চাই, তেন্তে জনাবলৈ নাপাহৰিব কমেণ্টৰ যোগেৰে। আৰু যদিহে কিবা ভুল হৈছে, কিবা বেয়া পাইছে, তেন্তেও জনাব, যাতে আগলৈ অলপ ভাল কৰিব পাৰোঁ। গতিকে সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু মাস্ক সদায় পিন্ধিব, চেনিটাইজাৰ কৰিব। সিমানেই, আজিৰ কাৰণে ইমানেই, ধন্যবাদ।